DJ Ruben. এই ফোন করছে পরিমতারও ফোন করছে আকৌ শুনি আছো দা কি কৰি আছ এতিয়া হয় নেকি টিউশ্যন নাই আজি আজি দা হয় নেকি কি লাগব আইফোন লাগব তোমাক আৰু নিজে কিবা কৰি এটা কিবা নাই কিবা লৈছোঁ চেকাই নহয় এটা মোবাইল লৈছোঁ এটা মই কিবা কৰি এইটো চলাইছোঁ আকৌ ডিছপ্লে নাই ভাংচি সিদিনাখনে 2 দিন হোৱা নাই লেহেংগা দিছোঁ একযোৰা তোমাক মই আৰু এতিয়া সুধিছা আইফোন লাগে তুমি মোক খাবা কি দিবাই লাগব তাৰমানে দিবাই লাগব ঠিক আছে দিম দে আগে কাটি দে এই আগে খং অলপমান দিবাই লাগব এতিয়া পইচা পাতি নাই চিঞৰ সবাই পইচা নাই এতিয়া তাক 10 টকা মাতিৰ পৰা লৈ আহিছোঁ এতিয়া গাড়ীৰ তলৰ পৰাই তেনেকৈ দিয়া ধাৰো আজিকালি কোনি দিব এতিয়া লগৰ আৰু কিমান দিব ধাৰে লগৰ এই লগত নহ'ব আৰু কিবা কৰি ব্ৰেকআপ কৰিব পাৰিলে মোক চেছ কৰি পেলাইছি এইবাৰ বাপ্পা কম টকা সাজি তাৰমানে 1 লাখ মান টকা মাত্ৰ ভালকৈ এটা ঘৰ বনাব পাৰিলোঁ নাই যি হৈছে আৰু কিবা কৰি কৰিবই লাগিব ভালটো পাৰছোঁ সেইটো পাৰাক গ'লে চেষ্টা কৰিব লাগিব কিন্তু এই বাদ দিবই লাগিব মই কিবা কৰি দিবই লাগিবই মই বহুত দিনৰ মূৰত আজি ফুৰিব আহিলোঁ লগ চগ নাই কোনোবাটো ফোন কৰিছিল হেল্ল' জান কোৱা মই আছোঁ ৰ'বা আজি বৰষুণ বতৰ অলপ ফুৰিবলৈ আহিলোঁ আমাৰ ইয়াতে গাঁৱতে জান কোৱা মই মানে আজি অলপ মানে ফুৰিব আহিলোঁ যা কচোন কি লাগে কি লাগে কি তোক কি লাগে OnePlus লাগে মই সিদিনাখনে ল'বাৰ আজি 2 দিন হোৱা নাই মোবাইল কিবাকে এইটো লৈছোঁ সিদিনাখনে দিলোঁ তাত ৰিয়েলমি মোবাইল আজি তোক লগা হৈছে OnePlus ৰ'বা মই অলপ বেলেগ জেগাত যাওঁ এইখিনি জেগা নেটৱৰ্ক বঢ়িয়া পাইছে দেখো তোমাক মই OnePlus দিব নোৱাৰিম নহয় মোৰ পইচা নাই কিবাকে সিদিনা ধাৰ ধুবৰ মাৰি কিনে কিবাকে এইটো ৰিয়েলমি মোবাইলটো ল'লোঁ কি দিব লাগবই নেকি নাই মই নৰোঁ মই দিব নোৱাৰিম দা হ'ব দা মই দিব নোৱাৰিম তাক OnePlus লাগে তাক OnePlus থাকে নিজে এটা 10 টকা এটা নাই তাক OnePlus লাগে বাদ দি নলি দেখি মোৰ কি কৰোঁ এতিয়া OnePlus এটা খুজিছে এতিয়া মোৰো তাতে পইচা নাই চল bara তাক ফিট দিব পাৰিলে ভাল লাগব একবাৰ তাক 2000 মান খুজিলি ভাল হয় আইফোনটোৰ দাম বেছি নহয় কিন্তু মোৰ তাতে অলপমান আছে তাকে আমি নিচা কৈছিলোঁ শইকীয়া মই এটা কাৰণত আছিলোঁ কি বা কাৰণ মানে মোক এটা বস্তু লাগিছিল কি বস্তু লাগে বস্তুটো মানে মোক অলপ পইচা লাগিছিল পইচা কি কৰা তই পইচা মানে মোৰ গাৰ্লফ্ৰেণ্ডটোৱে হেৰি খুজিছে মোক OnePlus এটা খুজিছে হয় নেকি 2002 বা 3000 মান দিলে ভাল হয় নেকি মোৰ গাৰ্লফ্ৰেণ্ডে কি খুজিছে গম পাইছা না আইফোন খুজিছে আইফোন তাকেতো মই এটা তাৰে টেনশ্যনতে বহি আছোঁ এই বৰষুণ বতৰত সেইকাৰণে তোমাক পাগলা ঘূৰি আহিছোঁ মোকো সুধিছি মই কি কৰোঁ তাকেতো এতিয়া মানে তোৰ আৰু মোৰ আকে হৈছে তাকেতো মোকো সুধিছে কি কৰিবি এতিয়া উপায় নাই সুধিছি মোকো সুধিছে এতিয়া তাৰে মোৰ ফোন কাটি দিছে এতিয়া মই ফোন কৰি আছোঁ কিন্তু ৰিচিভ কৰা নাই তাৰে টেনশ্যনত বহি আছোঁ মই এতিয়া
কি করবি এটা পয়সা নাই বেগে 10 টাকা এটা নাই মই এটা কথা ভাবছো শইকীয়া কি মই মোৰ গাৰ্লফ্ৰেণ্ডটোক বাদ দিম মই মো বাজিব লাগব উপায় নাই মোক বাই লুটি ফেলছি মোক এটা মিলি 1 লাখ মান টকা চেছ কৰি দিছে মোবাইল কাপোৰ ধুনীয়াখানে 2 দিন অনা লেহেংগা দিছো 4000 5000 টকা ভৰি পেলাই মো এটা দিছো মোবাইল এটা খালাকেই চেছ কৰি ফেলছি এতিয়া চিহৰ আকো খাব মতে 10 টকা নাই মোৰো নাই কি কৰি বাদ দিয়া তই ভাল হ'ব যোৱা কালেকে যোৱা বাদ দিও বাদ দিবে লাগব আৰু ফোন কৰ হা ফোন কৰ নলদি না ফোন কৰিছিলো ৰিচিভ কৰা নাই মতক মই বাদ দিবা লাগব বাদ দিবে লাগব আৰু উপায় নাই হেৰি আলি আহিছে দেখো চাগাজন তাত কিবা অলপমান দিয়া ল ৰ আলি শুন ও শইকীয়া কি শইকীয়া বৰষুণ বজাৰ বহি পেলাই উঠি পেলাই কৰিছোঁ উঠিব পাৰো আমাক মানে এটা বস্তু লাগছিল ই আমাক দিয়া লাগছিল দুকে কি দিয়া বা দিয়া আছে বাপ্পা দিয়া মানে মোৰ ইয়াৰ গাৰ্লফ্ৰেণ্ডটো আৰু মোৰ গাৰ্লফ্ৰেণ্ডটো মানে বহুত টকা চেছ কৰি বেছি আজি এইটো বস্তু কালি সেইটো বস্তু মানে চেছ কৰি টকা চেছ কৰি তাতেই কেনে মিষ্টাৰ দে এক কাজি উঠছে আইফোন মোক খুঁজছে OnePlus মই এখানে চিংগেল আছো না মোৰ টেনশ্যন নাই ফিষ্টিবা মোবাইল লৈ ঘূৰি থাকিলেও কাই ক'ব নোৱাৰে সাজ ভাত নাখালেও কাই ক'ব নোৱাৰে দেখিছে না সেইকাৰণে আপি ভাল হ'ব নালাগে আপি জীৱন নষ্ট কৰে এতিয়া এটা কাম কৰিব লাগিব তই এতিয়া কি আমাৰ দূৰ এতিয়া তই ব্ৰেকআপ কৰি দিব লাগিব দিব লাগিব মোৰ এটা মানুহ আছে কিন্তু ক'ত সি হাৰংগ বেকআপ কৰি ফুৰে ক নামে যাৰ পৰিচয় কক তোৰ নামটো কিনো বেকআপ শৰ্মা ব্ৰেকআপ শৰ্মা তাৰ নাম কি আসাল সৰুবাৰ নাম কি তাৰ সৰুবাৰ আহি মানে বেকআপ কৰি ফুৰছি তাৰ নামটো কাৰণে বেকআপ শৰ্মা তাৰ আসাল নাম কি আচল নাম ডেকা ডেকা অঁ ক'ত থকা মানুহটো নাই ইয়ে গাঁৱতে থাকে এনে চিংগেল এতিয়া পাম না অলপ এতিয়া গেলি মোৰ লগত গেলি মই হেৰিব পাৰিম চলটো জুলতে মই তাক কৈছো নেকি কি ক'বা তোমাক চিনি নাপাব পাৰে মকাম দুটা চলি আহিছে কথা যে কওঁ তাক বুজি পেলাই অ' ব্ৰেকআপ শৰ্মা হ মাক বহুত দিনৰ মূৰত লাগ পালো মই দুটা মোকে আনিছিলো হা মোক খেল অঁ ভালে কৈছা বহুত দিন এনে বেকাৰ বহি আছো না তাৰমানে দুয়ে পেলাই আপি এটাক ব্ৰেকআপ দিব দুয়ে দুটাক তোৰ দুটাক বেকআপ দিব অঁ হ'ব বাৰু মই সৰুৰ পৰা বেকআপ কৰি পাইছো এইটো কি ডাঙৰ কথা ভালকৈ ব্ৰেকআপ কৰি দিব লাগিব তাৰমানে আৰু ৰিষ্টা সেই শেষ কৰি দিম অঁ হ'ব বাৰু তুমি এতিয়া যা মই যাওঁ পইচাটো তোক দিম মই ঘৰত যাই মাৰিটো যা গুগল প্লে কৰি দিম যা কম বস্তু নহয় দেই কথাই পইচা খাই খাই এনেকে ডাঙৰ হ'লা জিকিলি আছি ৰ সেইটো নেকি বহি আছে তাতে দুটা মোককাল আহিছে বহুতো ভাল হ'ব খেলি থাকিলে হ'ব কি ষ্টেণ্ডাৰী অলপ বাবা টাইপত থাকিব লাগিব চালা দাড়ি কেইডাল নাই নহয় দাড়ি কেইডাল থাকিলে কামত দিলা কৈ বাচ্চা এবাগে বাবা কি বুলি কৈছে বাবা মই তাক বিয়ে পাতা নাই বহুত বাবা মই লুকি মোক আপোনাৰ নামে নেকি ব্ৰেকআপ শৰ্মা মই ব্ৰেকআপ শৰ্মা মানে সৰুতে মই বহুত ব্ৰেকআপ কৰি দিছোঁ না সেইকাৰণে মই ব্ৰেকআপ শৰ্মা আমি মানে বহুত বিপদত পৰিছোঁ বাবা বহুত বিপদত মানে বৰষুণ দি আছে না ৰাস্তাত পঢ়িব পাৰা কিন্তু বিপদ কেনেকা বললি বহুত বিপদ আপি লাফলা বাবা আপি আপিল লাফলা গাৰ্লফ্ৰেণ্ড অ গাৰ্লফ্ৰেণ্ড মই হেৰি হ'ব বাৰু হেৰি লাগব খালি গাৰ্লফ্ৰেণ্ডৰ নাম কি মোৰটোৰ নাম হ'ল কিছিলে প্ৰিয়ংকা মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম প্ৰিয়ংকা আছিল তোৰ গাৰ্লফ্ৰেণ্ডৰ নাম কি পিছে বাবা জাইদা জাইদা মোৰ 2 নম্বৰ এক্স গাৰ্লফ্ৰেণ্ডটোৰ নাম তনে দুই আছে ভাল লাগছে মোৰ টেনচন কৰিব নালাগে মই এনেকুৱা এটা ব্ৰেকআপ শৰ্মা যে মই বহুত পপুলাৰ গম পাইছা নাই কিন্তু মোক চিনি নাপাওঁ এতিয়াক লাগি তাৰ মোৰ নামে পৰিচয় না ব্ৰেকআপ শৰ্মা সেইটা আমাক আপোনাক পইচা কি দিব লাগিব পইচাটো দেৰিকে হ'ব মানেতো মই কথা এটা সুধিম এতিয়া কেইবছৰ তই ৰিলেশ্যনশ্বিপত আছিলি মোৰ বেছি হোৱা নাই দিয়া নাই নাই তোৰ 5 বছৰ হৈছে বাবা 5 বছৰ তাৰ বস্তু আছে কিটা বাৰু ব্ৰেকআপ হ'ব নিশ্চয় ব্ৰেকআপ হ'ব হ'ব না বাবা হ'ব নম্বৰ কেইটা দিয়া মোক কাপি
মোৰ নম্বৰটো 6 তোৰ নম্বৰটো দি দিয়া 9 9 বাকী কেইটা কৰ তাৰি চেণ্ডেলৰ নম্বৰটো দিছোঁ মই চেণ্ডেল নম্বৰ খোজা না তহঁতক মই আপিটো নম্বৰ খুজিছোঁ নম্বৰ দে 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 মই ব্ৰেকআপ কৰি দিব লাগিব ন তে দিব লাগিব ন আজমান বাবা দেই নাম্বাৰ দি 690 তই নম্বৰ গোটাই 7 মান দিব ই মই প্ৰথম তোমাৰটো দে এতিয়া মোৰটো 7 8 6 হ'ব হ'ব তোমালোকৰ ব্ৰেকআপ নিশ্চিত হ'ব নহয় ব্ৰেকআপ হ'বই তাই ঘৰত কৰিব মেকআপ তন্দুৰে বাগে ব্ৰেকআপ আমি এতিয়া যাই থাকোঁ নেকি যাওঁ নহয় প্ৰথমে ব্ৰেকআপটো কৰি লওঁ তাৰপিছত মই দক্ষিণাটো ল'ম লোকেন তন্দুৰে আউট ফ'ৰ হৈ যাবি ৰ'বা মই ফোন কৰি আছোঁ প্ৰাউডটো ফোন কৰি নাম কি আছিল তোৰ যাই দিয়া যাই দিয়া মই ৰ'বা তোমালোকে থাকা অলপমান মই আহিছোঁ অঁ ক'ত লাগছে ফোনটো যাই দিয়া হয় না মই মানে হেৰি আইফোন কোম্পানীৰ মালিক মানে মই ছিংগেলে আছোঁ হা জান ঠিক মোক ভাল পাবা নেকি তোমাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে নেকি নাই ঠিক মোৰ লগত ফিটিং হৈছ দে বাই বাই আই লাভ ইউ জান এটা বাৰ ব্ৰেকআপ হ'ল কিবা কৰি আৰু এটা আছে এটো নাম কি হ'ল তোৰ ব্ৰেকআপ হ'ল দা মোৰ হ'ল মোৰটো বাবা মোৰটো দুযোকে হৈছে তোৰ ব্ৰেকআপ কৰি দিম মই কেনেকৈ কৈছা ব্ৰেকআপ সেইগিলাখান কিয় লাগে ব্ৰেকআপ শৰ্মা মই অকল পৃথিৱীখনত মই আছোঁ ব্ৰেকআপ শৰ্মা নাই নাই আপোনাৰ ওপৰত বহুত বিশ্বাস আছে এতিয়া মোৰ মোৰটো ক'ত দিয়া তোৰ নাম কি আছিল প্ৰিয়ংকা আছিল প্ৰিয়ংকা অঁ। ফোনটো লগাইছোঁ তই ৰিলেক্সছো হেল্ল' জানিমান মই মানে হেৰি ফুচকা কোম্পানীৰ মালিকে কৈছোঁ অঁ তুমি তোমাৰ ডিপি চাই কিনে মই ভাবিলোঁ তুমি ছিংগেল আছা নেকি হা বয়ফ্ৰেণ্ড আছে নেকি ব্ৰেকআপ কৰি দিয়া অঁ মই আৰু ফুচকা কোম্পানীৰ মালিক তোমাক সদায় ফুচকা খোৱা থাকিম মই ফ্ৰীতে ফুচকা খাব পাৰিবা অঁ হ'ব ব্ৰেকআপ কৰি দিয়া তাই ভাবিব লাগে নেকি এইগিলাখান দিয়া ফোন কাটা জান ফোন কাটা পাপা বাবা হৈছিনে ছাকচেছফুল কি ক'ব বাবা অঁ। ধন্যবাদ বাবা ধন্যবাদ মোক ধন্যবাদ নালাগে মোক পইচা লাগব পইচা লাগিব তোক চিনাটো লাগব কেইটকা লাগিব বাবা তহঁতক দেখি কিনে মোৰ পইচা থকা নালাগে নালাগে 8 টকা দি হেবাই পইচা 8 টকা বাবা মই এটা কাম কৰ মোবাইলটো হেৰি কাৰ আছিল মোৰ আছিল মোৰ আছিল মই পাহৰি নেকি মোৰ আছিল মোবাইল মই চালোঁ তহঁতৰ হেৰি কেনেকুৱা স্বভাৱ কেনেকুৱা হেৰি এতিয়া কেইটকা দিব লাগিব বাবা পইচা এনে পইচা মই বেছি নলওঁ মই পইচা বেছি নলওঁ কওক 2 টকা লওঁ তাৰ 2 টকা বাবা বহুত বেছি হৈছে বেছি হৈছে বাবা অলপ কম কৈ ধৰা এটা কাম কৰ দুয়ে মিলি জুলি কেনে এই হান দোকানখন দেখিছা দেখিছোঁ আঠিনা চকলেট পাই 1 টকাৰ কিনি আনিবি 2টা পাই মোৰ নাম কবি আগফালা দিব আৰু যা লৈ যা মই লৈ উঠা তই থাকতে তাৰ আহি নাহিব পাৰে 1 hour later. সি যাবাৰ আধা ঘণ্টা হ'ল এতিয়ালৈকে নাই পোৱা নাই মই চাই ৰ'বা অঁ দোকান বা খুলিছিল নাই সেইকাৰণে ৰহি আছে নেকি সি চাওঁ ৰ'বা মই এই দুয়া দোকানত গেছিল না ঘৰকে গেলে ইমান দিনে মানুহক মই সেই ব্ৰেকআপ কৰি দুই ক'ত মৰিব গেলে এতিয়ালৈকে আহিব নাই আমোনা ফৰফটো নাই নহয় নাই দুই মোক ৰাম থংগন দিছিল যা পইচা নহয় আলিক খাব লাগিব মই সি মোক কালি দোকান ছিল আলিক আজি মই ফালিম সঁচাই আলি আমি দিওঁ তাক লৈ কিনে আহিলোঁ এতিয়া আমি দিওঁ ধৰিলোঁ আমাৰ এতিয়া উজ্জ্বল চিংগেল টেনচন নাই আৰু আমু সৰিল ফৰবাটো নাবাংলি বঢ়িয়া এতিয়া টেনচন নাই এতিয়া আমি আৰু পুৰা কাম কৰিব লাগে আৰু পইচা কামাব লাগে কিন্তু 2 বছৰ পিছত ভালকৈ এটা পিছ আমাৰ বিয়া পাতিম ভালকৈ বিয়া পাতিম যাওঁ এনেকৈ চেনি খাই থাকি নহ'ব আৰু যাওঁ নেকি এতিয়া সিও বাপ্পাও কম কম নহয় কম নহয় সিও খাব তাক You.